মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু শ্ৰদ্ধাৰ দৰ্শকসকল, শিৱৰাত্ৰি সম্পৰ্কীয় কেইটামান কুইজ আজিৰ এই পবিত্ৰ শিৱৰাত্ৰিত আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে চাই আছে জানানে উইথ নয়নচাৰ চেনেলটো। প্ৰথম প্ৰশ্ন, মহাদেৱৰ গুৰু বা শিক্ষকৰূপী অৱতাৰটোক কোৱা হয় দক্ষিণমূৰ্তি অৱতাৰ, সুপ্ৰিম কস্মিক টিচাৰ বুলি ইংৰাজীত কোৱা হয়। এই অৱতাৰটোক মাদুৰাইৰ এটা মন্দিৰত দক্ষিণ দিশৰ প্ৰৱেশ পথত ভাস্কৰ্যৰ ৰূপত ৰখা হৈছে। প্ৰশ্ন হ'ল মন্দিৰটোৰ নাম কি? এইখিনিতে আপোনালোকক জনাই থওঁ যে উত্তৰসমূহ আমি এই ভিডিঅ'টোৰ শেষৰ ফালে আলোচনা কৰিম। প্ৰথমতে আপোনালোকে চেষ্টা কৰক। প্ৰথম প্ৰশ্নটো আকৌ এবাৰ কৈ দিছোঁ, মহাদেৱৰ গুৰু বা শিক্ষকৰূপী অৱতাৰটোক কোৱা হয় দক্ষিণমূৰ্তি অৱতাৰ, সুপ্ৰিম কস্মিক টিচাৰ। এই অৱতাৰটোক মাদুৰাইৰ এটা মন্দিৰৰ দক্ষিণ দিশৰ প্ৰৱেশ পথত ভাস্কৰ্যৰ ৰূপত ৰখা হৈছে। প্ৰশ্ন হ'ল মন্দিৰটোৰ নাম কি? দ্বিতীয় প্ৰশ্নটো হৈছে, ত্ৰিশূল অস্ত্ৰই মহাদেৱৰ কি তিনিটা শক্তিক প্ৰতিনিধিত্ব কৰে? প্ৰশ্নটো আকৌ এবাৰ কৈ দিছোঁ, ত্ৰিশূলডালে মহাদেৱৰ কি তিনিটা শক্তিক প্ৰতিনিধিত্ব কৰে? তৃতীয় প্ৰশ্নটো হৈছে, প্ৰাক বৈদিক যুগৰ হৰপ্পা আৰু মহেঞ্জোদাৰোত এনে কি চিল পোৱা গৈছে যি বৈদিক ৰুদ্ৰ বা পৌৰাণিক সাহিত্যৰ শিৱৰ সৈতে মিল আছে? ইয়াত পৌৰাণিক শব্দটো পুৰাণৰ অৰ্থত ব্যৱহাৰ কৰা হৈছে, পুৰাণত পোৱা। এই অৱতাৰটোক পশু পক্ষী আদিৰ ঈশ্বৰ আৰু মানুহৰ পাশৱিক প্ৰবৃত্তিৰ তাৰণকৰ্তা বুলি গণ্য কৰা হয়। শিৱৰ এই অৱতাৰটোক পাশৱিক প্ৰবৃত্তিৰ তাৰণকৰ্তা বুলি গণ্য কৰা হয়, লগতে পশু পক্ষীৰ ঈশ্বৰ বুলি গণ্য কৰা হয়। এইখিনিতে এটা তথ্য যে বেদত শিৱ আৰু শিৱ শব্দৰ উল্লেখ নাই, কেৱল ৰুদ্ৰ শব্দৰহে উল্লেখ আছে, কেৱল পুৰাণতহে শিৱ শব্দৰ উল্লেখ আছে। প্ৰশ্নটো আকৌ এবাৰ কৈ দিছোঁ, প্ৰাক বৈদিক যুগৰ হৰপ্পা আৰু মহেঞ্জোদাৰোত এনে কি চিল পোৱা গৈছে যি বৈদিক ৰুদ্ৰ বা পৌৰাণিক সাহিত্যৰ শিৱৰ সৈতে মিল আছে? এই অৱতাৰটোক পশু পক্ষী আদিৰ ঈশ্বৰ আৰু মানুহৰ পাশৱিক প্ৰবৃত্তিৰ তাৰণকৰ্তা বুলি গণ্য কৰা হয়। সেই শিৱৰ অৱতাৰটোৰ নাম ক'ব লাগে, যাৰ এই চিলটোৰ দেৱতাজনৰ সৈতে মিল আছে। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, এটা ডাইৰেক্ট প্ৰশ্ন, শিৱৰ ধনুখনৰ নাম কি যিখন ৰামচন্দ্ৰই সীতাৰ স্বয়ম্বৰত ভাগিছিল? হৰধনু ভংগ কৰা বুলি কোৱা হৈছিল, কিন্তু হৰধনু উত্তৰটো আমি ইয়াত বিচৰা নাই। শিৱৰ ধনুখনৰ প্ৰকৃত নামটো কি? পঞ্চম প্ৰশ্ন, শিৱৰ ডিঙিত থকা কোব্ৰা প্ৰজাতিৰ সাপটিৰ নাম কি যাৰ পিতৃ মাতৃক্ৰমে কাশ্যপ আৰু কাদ্ৰু, পিতৃ কাশ্যপ আৰু মাতৃ কাদ্ৰু, আৰু যাৰ ককায়েক হৈছে শেষনাগ? আপোনালোকক ইয়াত দেখুওৱা হৈছে শিৱৰ ডিঙিত থকা সেই সাপটো। সেই সাপটোৱে সমুদ্ৰ মন্থনতো ব্যৱহাৰ কৰিছিল দেৱতা আৰু অসুৰসকলে, আৰু সেই সাপটোৱে শ্ৰীকৃষ্ণৰ বালক ৰূপত যেতিয়া বসুদেৱে নন্দ যশোদাৰ ঘৰত থবলৈ লৈ আহিছিল, তেতিয়া বৰষুণৰ পানীৰ পৰা ৰক্ষা কৰিছিল শ্ৰীকৃষ্ণক। সেই সাপটো শিৱৰ ডিঙিত থকা সাপ, সেই সাপটোৰ নাম কি যাৰ পিতৃ মাতৃক্ৰমে কাশ্যপ আৰু কাদ্ৰু, আৰু যাৰ ককায়েক হৈছে শেষনাগ? ষষ্ঠ প্ৰশ্নটোলৈ আহিছোঁ, ব্ৰহ্মদেৱৰ প্ৰথমতে 5টি শিৰ আছিল। আমি সকলোৱে জানো ব্ৰহ্মাৰ শিৰ 4টি। প্ৰথমতে হেনু, আমাৰ মাইথলজি মতে, সাহিত্য মতে, পৌৰাণিক সাহিত্য মতে 5টি শিৰ আছিল, কিন্তু তেখেতে আদিতে অসাৱধান আৰু অসংযত সৃষ্টিকৰ্তা আছিল। শিৱ যিহেতু তেখেত সংহাৰী, তেখেতে শাস্তিস্বৰূপে ব্ৰহ্মদেৱৰ এটি শিৰ ছেদ কৰে। শিৱৰ সেই অৱতাৰৰ নাম কি যি অৱতাৰ লৈ ব্ৰহ্মদেৱৰ 5ম নম্বৰৰ শিৰটো ছেদ কৰিছিল, আৰু তেতিয়াৰ পৰা ব্ৰহ্মাৰ শিৰ 4টা হৈ পৰিল, যাৰ যি ৰূপ আমাৰ চিনাকি? শিৱৰ সেই অৱতাৰটোৰ নাম কি? আপোনালোকৰ সুবিধাৰ বাবে এটা সূত্ৰ বা ক্লু দিয়া হৈছে। ক্লু শব্দটোৰ হস্ৰ উকাৰডাল নবহিল। স্মৃতি সূত্ৰ বা ক্লু এটা দিয়া হৈছে যে ভাৰতীয় সংগীতৰ এটি ৰাগৰ নাম সেই নামটোৰ সৈতে, সেই অৱতাৰটোৰ সৈতে একে।
সপ্তম প্ৰশ্ন আৰু অষ্টম প্ৰশ্ন আমি একেলগে দিবলৈ ওলাইছোঁ। সতীৰ পিতৃ আছিল দক্ষ প্ৰজাপতি, কিন্তু পাৰ্বতী দেৱীৰ পিতৃ কোন? আৰু অষ্টম প্ৰশ্নটো হৈছে বিষ্ণুৰ সুন্দৰী নাৰী মূৰ্তি হ'ল মোহিনী। সমুদ্ৰ মন্থনৰ পাছত যেতিয়া অমৃত ওলাইছিল, তাক অসুৰসকলৰ পৰা কাঢ়ি আনিবলৈ বিষ্ণুৱে মোহিনী ৰূপ লৈছিল। কিন্তু সতীৰ স্বয়ংবৰত শিৱইও এক সুন্দৰ মূৰ্তি দেখুৱাইছিল। শিৱৰ সুন্দৰ অৱতাৰটিক কি বুলি কোৱা হয়? যিদৰে বিষ্ণুৰ সুন্দৰ নাৰী মূৰ্তিটোক কোৱা হয় মোহিনী বুলি, শিৱৰ সেই সুন্দৰ অৱতাৰটোক কি বুলি কোৱা হয়? নৱম প্ৰশ্ন, শিৱৰ নীলকণ্ঠ অৱতাৰটোৰ লগত জড়িত বিষবিধৰ নাম কি, যাক সৃষ্টি ৰক্ষাৰ্থে শিৱই পান কৰিছিল? এইটো অতি সহজ প্ৰশ্ন। শিৱৰ নীলকণ্ঠ অৱতাৰটোৰ লগত জড়িত বিষবিধৰ নাম কি, যাক সৃষ্টি ৰক্ষাৰ্থে শিৱই পান কৰিছিল? অমৃত মন্থনত ওলাইছিল, সমুদ্ৰ মন্থনত সেই বিষবিধৰ নাম লাগে, যাক শিৱই কণ্ঠত ধাৰণ কৰিছিল বাবে শিৱৰ ডিঙিটো নীলা হৈ পৰিছিল। সেই বিষবিধৰ নাম ক'ব লাগে। 10 নম্বৰ প্ৰশ্নটো এটা গুগলি প্ৰশ্ন। মহাদেৱৰ পিতৃ মাতৃৰ নাম কি? এইখিনিতে ক'ব বিচাৰিছোঁ, আপোনালোকে চাই আছে জানানে উইথ নয়নজ্যোতি চেনেলটো। মহাদেৱৰ পিতৃ মাতৃৰ নাম কি? 11 তথা শেষ প্ৰশ্ন। LHD বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে জানে যে লাৰ্জ হেড্ৰন কলাইডাৰ, তাৰ বাবে বিখ্যাত CERN, এই CERNনো কি? সি হৈছে ইউৰোপিয়ান কাউন্সিল ফৰ নিউক্লিয়াৰ ৰিচাৰ্চ। ইয়াৰ লগত মহাদেৱৰ কোনটো মূৰ্তিক সংযোগ কৰিব পাৰি? CERNৰ লগত মহাদেৱৰ কোনটো মূৰ্তিক সংযোগ কৰিব পাৰি? এই CERN শব্দটোৰ ফুল ফৰ্মটো প্ৰকৃততে ই ফৰাচী ভাষাৰ এটা শব্দ। তাৰ উচ্চাৰণটো আমাৰ ইয়াত দিয়া হৈছে Conseil européen pour la recherche nucléaire. Conseil européen pour la recherche nucléaire. গতিকে মোৰ মুখত নুফুটে ফৰাচী ভাষা, গতিকে আপোনালোকক শুনাই দিছোঁ। আপোনালোকে গুগলত এই শব্দটোৰ প্ৰকৃত উচ্চাৰণ শুদ্ধকৈ শিকিব পাৰিব। এই ইউৰোপিয়ান কাউন্সিল ফৰ নিউক্লিয়াৰ ৰিচাৰ্চ, তাৰ লগত অৰ্থাৎ CERNৰ লগত, য'ত লাৰ্জ হেড্ৰন কলাইডাৰ আছে, পাৰ্টিকল ৰিচাৰ্চ কৰা হয়, প্ৰায় 100 মিটাৰ গভীৰতাত এটা সুৰংগ আছে ছুইজাৰলেণ্ড আৰু ফ্ৰান্সৰ বৰ্ডাৰত। তাৰ লগত আমাৰ শিৱ মহাদেৱৰ কোনটো ৰূপক আমি সংযোগ কৰিব পাৰোঁ? এতিয়া আমি সময় অপব্যয় নকৰি উত্তৰসমূহলৈ আগবাঢ়িছোঁ। মহাদেৱৰ গুৰু বা শিক্ষকৰূপী যিটো অৱতাৰ, তাক এটা মন্দিৰৰ দক্ষিণ দিশৰ প্ৰৱেশপথত ভাস্কৰ্যৰ ওপৰত ৰখা হৈছে। প্ৰশ্ন আছিল মন্দিৰটোৰ নাম কি? উত্তৰটো হৈছে মীনাক্ষী মন্দিৰ। ইয়াত আপোনালোকক ছবিত মীনাক্ষী মন্দিৰ দেখুওৱা হৈছে। ত্ৰিশূল অস্ত্ৰই মহাদেৱৰ ত্ৰিশূল অস্ত্ৰই ইচ্ছা শক্তি, কৰ্ম আৰু জ্ঞান অৰ্থাৎ উইল, একশ্যন এণ্ড নলেজ তাক প্ৰতিনিধিত্ব কৰে। 3 নম্বৰ প্ৰশ্নটো আপোনালোকক দিয়া হৈছিল, এই চিলটোৰ নাম সোধা হৈছিল। চিলটোত থকা দেৱতাগৰাকী কি সেইটো সোধা হৈছিল। সি হৈছে পশুপতি। 1928-29 চনত আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ পুৰাতত্ত্ব বিভাগে আমাৰ স্বাধীনতাৰ আগত, এতিয়া পাকিস্তানত পৰে, মহেঞ্জোদাৰোত এই চিলটো উদ্ধাৰ কৰিছিল সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত, অৰ্থাৎ ইণ্ডিয়ান ভেলী চিভিলাইজেশ্যনৰ লগত জড়িত। মহাদেৱ নহয়, কিন্তু মহাদেৱৰ পশুপতি অৱতাৰটোৰ লগত এই চিলটোৰ মিল দেখা পোৱা গৈছে। শিৱৰ ধনুখনৰ নাম কি? পিনাক বা পিনাকা। পিনাক বা পিনাকা। শিৱৰ ডিঙিত থকা কোব্ৰা প্ৰজাতিৰ সাপটিৰ নাম কি, যাৰ পিতৃ মাতৃক্ৰমে কাশ্যপ আৰু কাদ্ৰু, আৰু যাৰ ককায়েক হৈছে শেষনাগ? উত্তৰটো হৈছে বাসুকী। ব্ৰহ্মদেৱৰ প্ৰথমতে 5টি শিৰ আছিল, কিন্তু শিৱৰ কোনটো অৱতাৰে সেই পঞ্চম শিৰটো ছেদ কৰিছিল? কাৰণ তেওঁ প্ৰথম অসংযত আছিল। আৰু আমি এটা ক্লু দিছিলোঁ যে আমাৰ ৰাগ এটা, ভাৰতীয় সংগীতৰ, হিন্দুস্তানী সংগীতৰ ৰাগ এটা, ইয়াৰ নাম ইয়াৰ পৰা উদ্ভৱ হৈছে। উত্তৰটো হৈছে ভৈৰৱ। ভৈৰৱ অৱতাৰ। 7 নম্বৰ ডাইৰেক্ট প্ৰশ্ন আছিল, সতীৰ পিতৃ আছিল দক্ষ প্ৰজাপতি, কিন্তু পাৰ্বতী দেৱীৰ পিতৃ কোন? উত্তৰ হৈছে হিমবান, পৰ্বতৰ ৰজা হিমবান। 8 নম্বৰ প্ৰশ্নটো আছিল, বিষ্ণুৰ সুন্দৰী নাৰী মূৰ্তি হ'ল মোহিনী। সতীৰ স্বয়ম্বৰত দৃশ্যমান হোৱা শিৱৰ সুন্দৰ অৱতাৰটিক কি বুলি কোৱা হয়? সেই সুন্দৰ অৱতাৰটোক বুলি কৈছিলোঁ, তাৰ উত্তৰটো হৈছে সুন্দৰ মূৰ্তি।
প্ৰশ্নটোতেই উত্তৰটো লুকাই আছিল সুন্দৰ মূৰ্তি অৱতাৰ শিৱৰ নীলকণ্ঠ অৱতাৰটোৰ লগত জড়িত 20 বিধৰ নাম হৈছে হলাহল মহাদেৱৰ পিতৃ মাতৃৰ নাম কি এইটো এটা গুগলি প্ৰশ্ন আছিল থাকিব নোৱাৰে সেইভাৱে তেওঁ স্বয়ম্ভু অৰ্থাৎ যি নিজে নিজে হৈছিল স্বয়ম্ভু শব্দৰ অৰ্থ হ'ল নিজে নিজে হোৱা সেই স্বয়ম্ভু শব্দৰ ৰূপ সলাই সৰল হৈ শম্ভু শব্দৰ ৰূপ ল'লে শিৱৰ আন এটা নাম শম্ভু শিৱ শম্ভু শেষৰ প্ৰশ্নটো আছিল LHDৰ বাবে বিখ্যাত অৰ্থাৎ লাৰ্জ হেড্ৰন কলাইডাৰৰ বাবে বিখ্যাত CERN ইউৰোপিয়ান কাউন্সিল ফৰ নিউক্লিয়াৰ ৰিচাৰ্চ ইয়াৰ লগত মহাদেৱৰ কোনটো মূৰ্তিক সংযোগ কৰিব পাৰি উত্তৰটো হৈছে নটৰাজৰ মূৰ্তি 2004 চনত ভাৰত চৰকাৰে দিয়া এই মূৰ্তিক কসমিক ডান্স বা মহাবিশ্বৰ নৃত্যৰ লগত সম্পৰ্ক আছে একেবাৰে আমাৰ ইলেক্ট্ৰন পটনৰ তাৰ তললৈ গ'লে আমি যদি কোৱাৰ্কবিলাকলৈ যাওঁ বা আজিকালি ষ্ট্ৰিং থিয়ৰিৰ পৰা আৰম্ভ কৰি মহাবিশ্বৰ গেলাক্টিক ছুপাৰ ক্লাষ্টাৰবিলাকলৈকে এটা ডান্সৰ লগত সংযোগ কৰিব পাৰি সেই ডান্সটো শিৱৰ নটৰাজ মূৰ্তিয়ে কি কৰিব পাৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰে প্ৰতিনিধিত্ব কৰিব পাৰে আৰু আমাৰ বাবে গৰ্বৰ বিষয় ভাৰতবাসীৰ বাবে যে CERNত আন কোনো মূৰ্তি নাই শিৱৰ সেই কসমিক ডান্সাৰ ৰূপটো অৰ্থাৎ নটৰাজৰ মূৰ্তিটো তাত ৰখা হৈছে আমাৰ ইয়াৰ ছবি ভিডিঅ'ৰ বাওঁফালে নটৰাজৰ মূৰ্তিটো দেখুওৱা হৈছে আৰু সোঁফালে CERNৰ কাৰ্যালয়ত এই প্ৰায় 2 ফুট ওখ শিৱৰ নটৰাজৰ মূৰ্তিটো স্থাপন কৰা দেখিবলৈ পোৱা গৈছে এইখিনিতে এটা আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে যদি এই চেনেলটো ভাল পাইছে প্ৰশ্নখিনি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে চাই আছে জানানে উইথ নয়নছাৰ মই নয়নজ্যোতি শইকীয়া মই পেছাত এজন শিক্ষক আজিলৈ ইমানেই আহি আছোঁ পুনৰ লগ পাম এনেকুৱা ধৰণৰ আন এটি কুইজৰ ভিডিঅ'ৰ যোগেদি গতিকে ধন্যবাদ সকলোলৈকে পুনৰবাৰ শিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ